এইজনী এতিয়া গাহৰিজনী চাই লওক, এক মানে গাভিনী দিয়াবলৈ হ'লনে নাই, বাকী পোৱালি এইকেইটা। নমস্কাৰ প্ৰিয় কৃষক বন্ধুসকল, মই সুমন ৰংমন। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান ময়ো ভালে আছোঁ। মানে কি হ'ল, যোৱাবাৰ মই এটা ডাঙৰ ভুল কৰি দিলোঁ। সেই ভুলটোৰ কাৰণে মানে গাহৰি ক্ৰছ দিওঁতে এটা ভুল কৰি দিলোঁ। সেই ভুলটোৰ কাৰণে মই কেইবাটাও পোৱালি মানে বহুকেইটা পোৱালি হেৰুৱাবলগীয়া হ'ল, আৰু সেই ভুলটো আপোনালোকেও নকৰক বুলি আৰু মোৰো নহওক বুলি মই দুটামান কথা জানিব বিচাৰিছোঁ। কৃষকসকলৰ পৰা এই ভিডিঅ'ৰ জৰিয়তে জানিব বিচাৰিছোঁ, আৰু যিসকলে জানে সেইসকলে জনাব যে গাহৰিজনী প্ৰায় 65-70 ওপৰতে হ'ব। এক যে দেখিছে, এই ভাগৰে পোৱালি এইকেইটা। এতিয়া পোৱালি 4 মাহ হ'ল, 4 মাহ সম্পূৰ্ণ হোৱা নাই। কৃষকসকলে মোক জনাব, এক মানে এতিয়া গাভিনী দিয়াব সময় হ'লনে নাই, বা পোৱালিকেইটা 4 মাহ যিহেতু হ'ল, মানে এই গাভিনী দিয়াব পাৰিম নে নোৱাৰিম সেই বিষয়ে অকণমান জনাব। যিহেতু মানে মই আগৰ বেষ্টত গাহৰিখিনি যেতিয়া খুব ভাল ৰিজাল্ট এটা নাপালোঁ, মানে হয়তো চাগে মোৰ অকণমান আইডিয়া নাছিলে আৰু খেলি মেলি হোৱাৰ কাৰণে মোৰ ফাৰ্মখন এনেকুৱা ধৰণে মই এই দানা দিবলৈ এনেকৈ ব্যৱস্থা কৰি লৈছোঁ। মানে প্ৰথম অৱস্থাত ফাৰ্মখন যেতিয়া কৰিছিলোঁ মানে আইডিয়া নাছিলে ইমান কেনেকৈ কি হ'ব। এতিয়া পাছলৈ অকণমান এনেকৈ ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব অনাগত দিনত আৰু এখোজ যাতে আগবাঢ়ি যাওঁ, আৰু নতুনকৈ অহা বন্ধু বান্ধৱীসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। ধন্যবাদ।